Hi guys, তো আজি হল উৰুকা তো উৰুকাৰ একদম আজি ধামাকা ভিডিঅ' হ'ব গৈ আছে তো ভিডিঅ'টো আপোনালোকে একদম মিছ নকৰিব তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো মজা ল'ব তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ নতুন আজি কি উৰুকা চাওক একদম মুখখন এইটো আমাৰ হিমাবা কি কৰি আছে আপুনি কি জি আজি উৰুকা কাৰ আপোনাৰ মজা ভিডিঅ' বজাই আছে আপোনালোকে ভিডিঅ'টো একদম চাই থাকিব গোটাই এনেতো কলাকে দি যায় গোটাই চাই থাকিব একদম ভিডিঅ'টো এইটো মোৰ ভেলাঘৰ চাওকচোন খুৰা নাই কলপাৰি দিয়ে নাই বনাই দিছিল লিজাৰ কাৰণে তাক লাগে কাৰণে তো আমাৰ এগিলা যা যোগাৰ আনি থৈ দিছে এগিলা ৰান্ধা যোগাৰ চোগাৰ আছে ইয়াতে এফালে এগিলা ক্ৰীম চিম আনি থৈ দিছে ৰেডি হৈ আছে দেখা চব তো আমাৰ ৰান্ধে ইয়াতে জুই ধৰিছে ৰ'ব জুই চুই ধৰিছে আমি সবে বহি আছো ইয়াতে জুইৰ কাষত লিবু আহিছে নতুন সকলো আহিছে আজি কি আজি কি আজি কি জিবু ও জিবু আজি কি আজি কি তো আমার সাথে গেল সবর একদম পিঠা লাড়ু তো আমার এগুলা যা যোগার চলি আছে এফালে চব্জি টব্জি কাটা আছে তো এফালে দেউতা রান্ধি আছে এই মাছ ভাজি আছে এই চাও দেউতা একবার চৌকাতে রান্ধব আজি চৌকাত রান্ধলে বেশি ভাল লাগে তো আমি সবে ভেলাঘৰত বহি আছো ৰ'ব এইটো ৰিমজিমা আছি ভেলাঘৰত বহি আছে সবে জুই পুৱে বহি আছো আমি এইটো হিমাবা চাও হিমাবা ৰিমজিমা সবে বহি আছো একদম আমাৰ এটা দেউতাই ৰান্ধি আছে এতিয়া দালি বহিছি সেইফালে যোগাৰ কৰা আছে এই মাংস থোৱা আছে পঠা মাংস আমাৰ সৰু বাই মাংস বনাইছে পঠা মাংস চাও সৰু বাই এবাৰ নাচি চাচি আহিলোঁ ৰ'ব আমি বহুত বহুতা ভাগ হাত ধৰি গৈছে নাচি নাচি তো এতিয়া ৰাতি হ'ল ভাত চাত খাওঁ পূৰা আৰু পুৱা উঠি মেজি জ্বলাব যাব লাগিব তো আমাৰ ভাত চাত আহি গ'ল গোটেই খাওঁ একদম তো গাইজ একদম পুৱাই পুৱাই উঠিছোঁ এতিয়া এইফালে আন্ধাৰ হৈ আছে চাৰিওফালে তো এতিয়া হ'ল 5টা বাজিল তো এতিয়া মেজি জ্বলাব যাব লাগিব তো গা চা ধুই লওঁ ৰ'ব অলপমান জুই চুই যাওঁ যেতিয়া আমি গা চা ধুই ৰেডি গ'লোঁ লিজাতেও চব গা ধুচি চব এতিয়া আমি মঠৰৰ কাষত যাওঁ যাই ফালে মঠ চট জ্বলাই দিওঁ তো যাওঁ বলক এতিয়া আমি মঠৰ কাষত তো গাইজ একদম পুৱাই পুৱাই মস্ত কুঁৱলী আন্ধাৰ হৈ আছে এতিয়া আমি মঠৰ কাষত যাম
এগুলা চাল কি একদম গলি দেখাই নাপে। এতিয়া আমি মাছৰ কাষত যাই আছোঁ, লিজাও যাব। তো আমি মঠৰ কাষত আহি পালোঁ। এইটো মঠ আৰু সেইফালে আছে হৰি মন্দিৰ আছে আমাৰ গাঁৱৰ। এই মঠৰ কাষত আহি পালোঁ। চাৰিওফালে কুঁৱলী তাতে এফালে দিয়া এফালে দিয়া তো মৎসত পুৰা আহিলোঁ ৰ'ব গাইজ, কিন্তু একচিনা কি কুঁৱলী গুচাই নাই আর ইমান কুঁৱলী দিছি। ময়ো জানো গা দিছ না। আজি কি আজি মাঘ বিহু। আমি এতিয়া মঠৰ কাষৰ পৰা আহি এতিয়া জুই পুৱাই আছোঁ ৰ'ব। বা আমি জুই পুৱাই আছোঁ এতিয়া চবেই। এতিয়া আমি বৰমাঠত যাওঁ ৰ'ব, কাৰণ আজি মাঘ বিহুৰ দিনা ডাঙৰক সেৱা কৰিব লাগে। তো আইতাও তাতে আছে, আইতাৰ অসুখটো আহিব নোৱাৰে, তো আমি তাতে যাওঁ। তো গাইজ বৰমাহঁতৰ পৰা আহিলোঁ আৰু মানে আহি পেলাই কালিৰে আঞ্জা মানে আমি বায়া বুলি কওঁ, সেইগিলা খালোঁ এতিয়া। তো এতিয়া ভিডিঅ'টো শেষ কৰোঁ দিয়ক। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব।